Hello everyone, welcome back to my another mini vlog. কিছুমান বিশেষ কাৰণত আজি মই আকৌ ওলালো ঢেকিয়াজুলিলৈ বুলি। পিছে আজি মোৰ লগত পেহী নহয় মাহে গৈ আছে। পৰহিৰ দৰে আজিও ভাবিছিলো যে আগবেলা ৰ'দ দিছে পিছবেলা লৈ যাম। কিন্তু পৰহিৰ দৰে একে অৱস্থা হ'ল। পিছবেলাও পুৰা ৰ'দেই দি আছে। ঢেকিয়াজুলি পাইলৈ আমি চিধা আহিলো ভি মাৰ্টলৈ। মাৰ হেনো পুতেকৰ বাবে কিছুমান বস্তু কিনিবলৈ আছে। যিহেতু দাদা ডিব্ৰুগড়ত আছে আৰু সি এতিয়া ৰেণ্ট ৰুমলৈ শিফ্ট হ'ব। ৰেণ্ট ৰুমত থাকিলেতো আৰু বহুত বস্তু দৰকাৰ হয়। সেয়েহে মাৰ লগত তাৰে বজাৰ কৰিব আহিছো অলপ। মোৰ বাৰু ইমান আইডিয়া নাই কি বস্তু লাগে। মায়ে নিজে বস্তুবোৰ চাই ভাবি ওলাই আছে আৰু কি লাগিব। মই বাছ মাল বস্তুকেইটা ধৰিবলৈহে থিয় হৈ আছো। হাতত জাগাই নোহোৱা হৈ গৈছে চাওকচোন। অলপমান বস্তু ইয়াৰ পৰাই কিনা হ'ল আৰু বাকীবোৰ বস্তু ডিব্ৰুগড় টাউনতে কিনা হ'ব। এতিয়া মা বেটি আহিলেও চেণ্ডেলৰ দোকান এখনলৈ। মা আৰু মোক দুজনীকে চেণ্ডেল এযোৰ লাগে। দুজনীয়ে ধুনীয়াকৈ চেণ্ডেল পচন্দ কৰিলো আৰু আহিলো এতিয়া খাবলৈ। বেছি দূৰলৈ যাব মন নগ'ল, সেয়ে চেণ্ডেলৰ দোকানৰ ছাইডতে থকা দোকানখনত সোমালো আমি খাবলৈ। মই ইয়ালৈ অহা নাই এদিনো বাৰু। আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ, কিন্তু বহুত বেয়া এক্সপিৰিয়েঞ্চ হ'ল দেই। ইয়াতকৈ বেয়া ম'ম' মই জীৱনত খোৱা নাছিলোঁ। তথাপি পইচা দিছোঁ যিহেতু খাবতো লাগিবই। যেনে তেনে খাই দিলোঁ আৰু ম'ম'টো। খাই বৈ লৈ আমি দুজনী ঘৰলৈ ৰাওনা। বাট চিৰাজুলি আহি মনত পৰিলে যে মোৰ কেইটামান প্ৰিণ্ট আউট ওলাবলৈ আছে। ভাবিলোঁ ওলাই লৈ যাওঁ আৰু যিহেতু দৰকাৰ হৈয়ে থাকিব। প্ৰিণ্ট আউটৰ কাম হৈ গ'ল, এতিয়া যাওঁ